পেলিছে জাল আধাৰ কাৰ্ড চক্ৰই। মাত্ৰ ৩০০ টকাতে জাল আধাৰ কাৰ্ড যোগান ধৰা বহিৰাজ্যৰ এটা প্ৰতিষ্ঠান উৎখাত হোৱাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য। হাতীগাঁৱত স্থানীয় ৰাইজে এনে ভুৱা প্ৰতিষ্ঠান উৎখাত কৰি এগৰাকী মহিলাসহ ২ প্ৰবঞ্চকক গতাই দিলে আৰক্ষীক। ৩০০ টকা দিয়ক, মিনিটত আধাৰ কাৰ্ড লওক। ভুৱা আধাৰ কাৰ্ড চক্ৰৰ জাল গুৱাহাটী মহানগৰীত। এনে প্ৰচাৰেৰে বিভিন্ন ব্যক্তিক প্ৰবঞ্চনা কৰা এটা বিশেষ চক্ৰক উৎখাত কৰিলে হাতীগাঁওবাসী ৰাইজে। হাতীগাঁৱৰ শৰাইঘাট এপাৰ্টমেণ্টত এটা অস্থায়ী কাৰ্যালয় খুলি ভুৱা আধাৰ কাৰ্ড যোগান ধৰিছিল এই বিশেষ চক্ৰটোৱে। আৰু এই চক্ৰটোৰ এনে দুষ্কাৰ্যৰ কথা উমান পায়ে স্থানীয় লোকৰ তৎপৰতাত উৎখাত হ'ল এই শক্তিশালী চক্ৰটো। আমি আধাৰ কাৰ্ড বনাই দিম বুলি কিমান টকা লৈছিলে? ৩০০ টকা লৈছে। কৈছে আমি আধাৰ কাৰ্ড বনাব আহিছোঁ এনেকৈ আমি সুধিছোঁ যে গভৰ্ণমেণ্টৰ কিবা অথৰাইজেশ্যন আছেনে? কৈছে আছে বুলি। সেইটো বোলে অথৰাইজেশ্যন লেটাৰ আছে বুলি কৈছে। কিন্তু পাৰ হেড ৩০০ টকা। দেওবাৰে স্থানীয় ৰাইজে আধাৰ কাৰ্ড বনোৱা এই প্ৰবঞ্চক চক্ৰটোক উৎখাত কৰি এগৰাকী মহিলাসহ ২ প্ৰবঞ্চকক গতালে আৰক্ষী। हम लोग को ये बुलाई कलकत्ता हम लोग बुलाई ये काम करें सारा मशीन इनका कुछ नहीं हम हमारे पास टाइपिंग करते हैं और कुछ नहीं। आधार कार्ड बनाया था? नहीं आधा भी हमको बोली बैठ के बनाने हम बस बनाते हैं। मेरा कुछ कोलकाता से। कौन लेके आया तुमको? ये मैडम। क्या नाम है मैडम का? नाम जुनाली। हाँ। कहाँ का है? यहीं का है। यही का है। हम लोगों को यहाँ बुलाया काम करना है। थोड़ा थोड़ा तुम लोगों को भी मिलेगा एंट्री का। लोग मेरे लिए काम करो, मेरे पास ऑथराइजेशन है। এতিয়া বহিৰাজ্যৰ ভুৱা প্ৰতিষ্ঠানৰ কাৰচাৰ্যিৰ পৰা সাৱধান হওক আপুনিও। কাৰণ হাতীগাঁৱেই নহয়, বহিৰাজ্যৰ পৰা অহা এনে প্ৰবঞ্চকৰ দলে এতিয়া জাল পাতিছে গুৱাহাটী মহানগৰীৰ অন্য প্ৰান্ততো। উল্লেখযোগ্য যে স্থানীয় ৰাইজৰ এই তৎপৰতাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰিছে লেপটপ, স্কেনাৰ, কেমেৰাকে ধৰি ভুৱা আধাৰ কাৰ্ড বনোৱা চক্ৰটোৰ বহু সামগ্ৰী। বেলতলাৰ পৰা সুব্ৰত কলিতাৰ সহযোগত কেমেৰা পাৰ্চন আশুতোষ দত্তৰ সৈতে জয়ন্ত কুমাৰ দাস, DY 365।